আমি প্ৰথমতে আমি অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে গৃহ জেগা মই আমগুৰিবাসী ৰাইজৰ সদায় কৃতজ্ঞতা জনাই থাকিম। আৰু এইটো আমাৰ আৰম্ভণি যাত্ৰা। আমাৰ জ্যেষ্ঠ ভাতৃ যিটো বৰগোহাঁই ডাঙৰীয়াৰ নেতৃত্বত আমি অসম যুৱ পৰিষদৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমি যেনেকৈ আমি শক্তিশালী ৰূপত আমি তৈয়াৰ কৰিব পাৰোঁ, আমি প্ৰাণ চেষ্টা কৰিম যাতে অসম যুৱ পৰিষদত অনাগত দিনত এটা শক্তিশালী ৰূপ লৈ পেলাই আমাৰ অসমবাসীৰ মাজত সোমাই পৰে আৰু আমি যাতে অসমৰ ৰাইজৰ হৈ হকে কাম কৰি যাব পাৰোঁ, সেইটোৱে আমি আশা কৰিছোঁ। 21ৰ নিৰ্বাচনত কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিব? নিশ্চিতভাৱে আমি অসম যুৱ পৰিষদে আমাৰ যোনখিনি কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মে আমি তেওঁলোকৰ যোনখিনি আহ্বান সেইখিনি আমি পালন কৰিবলৈ আমি চেষ্টা কৰিম, আমি যত্ন কৰিম আৰু তেওঁলোকৰ একোটা সৈনিক হৈ পেলাই আমি আমাৰ নিজৰ নিজৰ স্থানত য'ত য'ত আমাৰ দায়িত্ব দিয়ে আমি সেইখিনি আমি পালন কৰি পেলাই তেওঁলোকক জয়যুক্ত কৰি পেলাই আমি আশা কৰোঁ। আপুনি ভাৰতবৰ্ষৰ বাহিৰতো কাম কৰি আহিলে, পুনৰ কিয় আপুনি? হয়, আপুনি জনাইছে যে মই বাহিৰত পঢ়া শুনা কৰি আহিছোঁ। এতিয়া মই যদি চাবলৈ যাওঁ, মই ছুইজাৰলেণ্ডত 4 বছৰ থাকি আহিছোঁ। তাত মই থাকোঁতে 26টা কাণ্টন আছিল ষ্টেট হিচাপত কয়। সেই কাণ্টনবিলাকে নিজভাৱে তেওঁলোকে নিজৰ নিজৰ ৰাজ্যখন তেওঁলোকে ঠিক কৰি ৰাখে, তাৰ পিছতহে সেইখন গৈ ছুইজাৰলেণ্ড হয়। চ' আমি একেধৰণে আমি যদি নিজৰ অসমখন, নিজৰ আই মাতৃ অসমখন যদি আমি যদি গঢ়ি তুলিব নোৱাৰোঁ, ভাৰতত যদি আমি যদি জিলিকাই তুলিব নোৱাৰোঁ, তেনেহ'লে আমাৰ ভাবোঁ আমাৰ স্থায়ী আমি হেৰি কৰিব নোৱাৰিম। আৰু তাৰ লগতে সেই প্ৰতিটো অঞ্চলে যদি নিজৰ নিজৰ কথা যদি ভাবি পেলাই যদি দেশখনত আগবঢ়াই ৰিপ্ৰেজেণ্ট কৰে, তেনেহ'লে নিশ্চিতভাৱে আমি এখন সবল দেশ হিচাপে আমি বিশ্বৰ আগত আমি থিয় দিব পাৰিম।